নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কিহৰ ওপৰত ভিডিঅ'টো দিম আপোনালোকে আমাৰ লগত থাকিলে গম আমি আহি আছোঁ মামাহঁতৰ ঘৰলৈ। এয়া হাই কৈ দিব, হাই কৈ দিয়া। ফাইনেলি আমি পাই গ'লোহি। এয়া বটলতে পানী দিছে, খাইছোঁ। ইমানেই মানে ৰ'দ মানে এতিয়া এই নেনে বুলি কোৱাজনীক দেখুৱাম দেই, আমাৰ ননদজনী মানে চিষ্টাৰ ইন লছ। হাই এজনী আমাৰ জেঠাই এইয়া বদমাছে পানী খাই অৱস্থা নাইকিয়া কৰিছে। এয়া দালি আমি বহাই দিলোঁৱেই আৰু সৰু সুৰা খানা বুলিয়ে ধৰক আজি ঘৰৰ মানুহখিনি। আমাৰ যিটো মেইন বস্তু মাংস এতিয়ালৈকে আহি পোৱাহি নাই, সেইটো কাৰণে আমি মানে এইফালে আমি মানে আমন জীৱনকে এইবিলাক কাটি মেলি আছোঁ। পল্লৱীও বহুত দুখ, মাংসবোৰ আহিলে ফাইনেলি মাংস আহিলে বুলি দিয়া নাই। অঁ এইটো মাংসটো এইটো এয়া বনাবলৈ ৰেডি হৈ আছে। এয়া চাই থাকক। এয়া হৈছে বনাই আছে মাংস, এইফালে ভিডিঅ' বনাই আছে, এইফালে ৰখি পিনে চাই আছে যে কেনেকৈ বনাইছে, শিকি আছে আৰু মই ভিডিঅ' বনাই আছোঁ আগত। সেয়াই আৰু বাকী এইবিলাক বনাই আছে ধুনীয়াকৈ। এয়া দুই জাজবেলিয়ে বনাই আছে পৰ্ক। এয়া আমাৰ বনাই আছোঁ, দুইজনী লাগি আছোঁ, চালে গম পাব এইফালে। এয়া কলপাত ধুই আছে আমাৰ জেঠাই দেই। এতিয়া এইখিনি চিকেন গ্ৰেভি চিম্পুলকৈ বনাইছোঁ আৰু চব আহিলে আৰু খাম একেলগে। আমি ভাজি ভাতে খাই ভাল পাওঁ। মাংস থকাৰ কাৰণে ৰিচিভ নাই কৰা। আহিছে আমাৰ এজন, আহি একেবাৰে ধৰি খোৱা দেচোন মামাহঁতক দে। কিন্তু কমেণ্ট দিব দেই, আমি কেনেকুৱা বনাইছোঁ, খাই কেনেকুৱা হৈছে ক'ব, শুনিছেনে নাই? আমি পাই গ'লোহি মামাহঁতৰ ঘৰৰ পৰা আহি। ওচৰতে মামাহঁতৰ ঘৰ, বেছি দূৰ নহয়, আৰু বহুত ভাগৰো লাগিছে আৰু বহুত বেছি গৰম পৰিছে। আজি দিনটোহে বেছি গৰম পোৱা আমি হ'ল। কিছুমান ভিডিঅ' আমি ৰাখিব নোৱাৰিলোঁ, উঠাব নোৱাৰিলোঁ, বহুত উৎপাতো অসুবিধাৰ হৈছে কাৰণে আৰু জিও মাজে মাজে অলপ আমনি কৰি দিয়ে, সেইটো কাৰণে কিছুমান ভিডিঅ' ৰখা নহ'ল। এতিয়া আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। লাইক আৰু কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব দেই। বাই বাই, থেংক ইউ।